নমস্কাৰ, অন্যতা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু সিদিনাখন কৈছিলোঁ গা বহুত বেয়া মোৰ, যোৱাকালি নগ'লোঁ অফিচলৈ। আজিও মানে একদম দুৰ্বল গাৰে ওলাইছোঁ আৰু উপায় নাই, যাব লাগিব। টেম্পুত আহিলোঁ, আহি পেলাই নামি এতিয়া আহি আছোঁ। অলপ দূৰ সেই গেটডাল পৰি আছে, গতিকে অকণমান খোজকাঢ়ি আহি আছোঁ। এইখন ট্ৰেইন আহি আছে, এইখন একেবাৰে আঁতৰলৈকে, সেই ৰাস্তাটো পোনে আছেই মানে। এখন পাৰ হওঁতে হোৱালে মই বহুত দূৰ আগবাঢ়ি যাম। আৰু বিনিক আজি নোৱাৰোঁ বুলি ক'ব লগা হৈ গ'ল, আৰু নোৱাৰিম চাগে মই শৰীৰে কোনো পধ্যে নাটানে। তাই এসপ্তাহৰ কাৰণে আহিম বুলি কৈছিলে, মানে তাই বোলে দেৰি হ'ব হেনো, কিবা বিয়া আছে। এনেইতো প্ৰথমে কৈছিলে মাহঁত ফুৰি যাব, গতিকে সেইটো কাৰণে ঘৰত ৰখিবলৈ। কিবা বিয়া চিয়া আছে বোলে, গতিকে মানে ঠাণ্ডা আহি যাব পাৰেতো, গতিকে মানে চুৱেটাৰ টুৱেটাৰখিনি ধুবৰ কাৰণে আহিব এসপ্তাহৰ কাৰণে। কিন্তু এতিয়া মোৰ শৰীৰ নাটানে, এইটো জানো বিনিয়ে কি কৰে। আৰু ট্ৰেইনখন গৈ আছে, গতিকে হয়তো অলপ দিনলৈ বিনি আৰু মোৰ ভিডিঅ' চিডিঅ' নেদেখিব। আহোঁতে আহিছিলোঁ ট্ৰেইনত, আৰু আহোঁতে আহিছিলোঁ টেম্পুত, আৰু এতিয়া আহি আছোঁ ট্ৰেইনত। সেই কিবা বকি আছোঁ বেমাৰ জালতে। এতিয়া যাব ওলাইছোঁ ট্ৰেইনত, চাপৰমুখ প্লেটফৰ্ম এইটো। টিকট কাটি হৈ গ'ল, আৰু এতিয়া ট্ৰেইন আহিব, কিমান সময়ত আহে বা। বহুত মানুহ তলেদিও পাৰ হৈ যায়, মানে নামি পেলাই চিৰিৰ ওপৰেদি। কিন্তু মই মানে সেই তেনেকৈ তলেদি যাবলৈ ভাল নালাগে, লেতেৰা লাগে, সেইকাৰণে ওপৰদি আহিছোঁ চিৰি দি। বহিলোঁ এতিয়া, আহি গ'ল, বহিছোঁ, আহিব হৈ গৈছে। আৰু এনেকৈ বহি পেলাই যে ষ্টেচনত আহি পেলাই বৰ মজা লাগে, মানে কম সময় আছে হাতত। আকাশখন পূৰা ডাৱৰীয়া হৈ গৈছে, আৰু আকাশখনৰ সৈতে ষ্টেচনৰ ভিউটো চাওক কি ধুনীয়া লাগিছে। এইখন ট্ৰেইন আহি সোমালেহি, আৰু কি ধুনীয়া লাগিছে চাওকচোন। এইটো এইফালে মানে অথনি মই অপজিট চাইডে দেখাইছিলোঁ, আৰু এতিয়া এইটো চাইডে চাওক। तो हमने ये को भी देखो लेटर के अक्टूबर হয় আমাৰ স্কুল, য'ত আমি পঢ়ি গৈছিলোঁ। ইয়াৰ পৰা মেট্ৰিক পাছ কৰিছিলোঁ। এইখন চাওক, কামপুৰ হাই ছেকেণ্ডেৰী। বহুত মিছ কৰোঁ এতিয়া। চাওক কেনেকুৱা বৰষুণ দিছে, এই তাতে নামিছোঁ, তাৰ পৰা দৌৰি আহি পেলাই উঠিছোহি। এনেই গা বেয়া, তাতে আকৌ দৌৰি আহি পেলাই বৰষুণ উঠিব লগা হৈছে, উঠি ৰ'ব লগা হৈছে। এইটো হ'ল কামপুৰ প্লেটফৰ্মৰ সন্মুখৰ ছাইডটো। এইখন ফ্লাইঅভাৰখন এইফালে হৈ আছে মানে। এইবোৰ চাওকচোন, য'তে ত'তে পিকাই থাকে, দেখিছেনে? নতুনকৈ বনাইছে, সেইবিলাক পিকাব হ'লে মোৰ এনেকুৱা লাগে ইয়াতো চাগে ভগৱানৰ ফটো লগাব লাগিব। ভগৱান আৰু এইবিলাক মছজিদৰ ফটো লগাব লাগিব ইয়াতো। বুজি নাপাওঁ, মানে খোৱাতটো মানা নাই, খাবলৈতো কোনেও মানা কৰা নাই, কিন্তু পিকাব লাগে কিয় য'তে ত'তে? সেইটোতো অন্তত বুজিব লাগে ন, নিজৰ বস্তু বুলি ভাবিব লাগে। অৱশেষত আহি আছোঁ, এতিয়াও বৰষুণ দিয়ে আছে, তথাপিও নাই। আৰু কিমান দেৰি ৰ'ম, প্ৰায় এঘণ্টামান চাগে ষ্টেচনতে ৰৈ দিলোঁ। আৰু ট্ৰেইনখনত আহোঁতে মানে কেইটামান ল'ৰা কিমান মানে এই হিজৰাবিলাকৰ লগত মানে ইমান বেছি কিবা অসভ্যালি কৰি আছে। মানে বহা নাছিলোঁ, যিহেতু শ্লিপাৰত উঠি দিছিলোঁ, জেনেৰেলৰ টিকেট কাটি, গতিকে বহা নাই, এনেকৈ দুৱাৰমুখতে ৰৈ আছিলোঁ। তাৰপিছত মানে সিহঁতৰ এটা গ্ৰুপ আছিলে, সম্ভৱ কিবা এপইণ্টমেণ্ট ল'ব গৈছিল নেকি আজি। মানে ইমান কিবা ফটোমি কৰি আছে, সিহঁতৰ কাৰণে বিৰাট অশান্তি পাই আছিলোঁ। মানে এইবিলাক দৃশ্য অলপ কেতিয়াবালৈ নোহোৱা হৈ যাবগৈ, গতিকে দেখি থৈ দিছোঁ চাওক। এনেকৈ চাইকেল দাঙি নিয়া দৃশ্য, কিছুমান বস্তু এতিয়া লাহে লাহে অতীত হৈ গৈ আছেতো, এইটো ৰাখি থৈ দিছোঁ আজি।
মই বাইকখন ইয়াত থৈ গৈছিলোঁ, পূৰা ভিজিছে আজি একদম। গণেশ পূৰা ভিজিছে ন আজি? আহিছোঁ মানে এইডাল বহুতে কৈ থাকে, গণেশৰ তাত আহিছোঁ মানে এই বহুতে কৈ থাকে, সিদিনা কোনোবাই কৈছে বোলে দাড়ি খোপা থাকিলে লেতেৰা লেতেৰা লাগে। আৰু মোৰো আজি খচখচাই আছে বোলো একে আঁতৰাই যাওঁ, গা চাও বেয়া। আৰু গণেশৰ দোকানটো ইয়াত নাছিলে আগতে, একচুৱেলি বজাৰত আছিলে। এতিয়া মানে যেতিয়া কিবা ৰেলৱে এভেকশ্যনৰ পিছত মানে এতিয়া নিজৰ ঘৰত আহিলে, এতিয়া বনাব আৰু লাহে লাহে ন। ষ্টেচনত এঘণ্টা কটালোঁ, তাৰপিছত দাড়ি কটালোঁ, আহি আকৌ নিজেই আকৌ ফচিব লগা হ'ল ৰেল লাইনত। জাষ্ট আহি ঘৰ সোমালোঁ আৰু বহুত দিনৰ মূৰত দাড়ি চাড়ি কটালোঁ। আৰু আজি আমাৰ ঘৰত আলহী কি কয় ৰান্ধনি বেলেগ হৈছে, দুজনী ৰান্ধনি লাগি আছে। এইয়া মাংস ধুই আছে, জ্বলা দিব লাগিব, কেঁচা জলকীয়া। আজি আমাৰ ওচৰৰ এই আমাৰ খুৰীয়ে ৰান্ধি আছে, আমাৰ ওচৰৰে আগতে দেখিছে আৰু একেলগে এসাঁজ খাওঁ বোলে, এপাক চাওঁ। এইয়া খুৰী পুৰা দি আছে। আমি অলৰেডি আগতেই খাই দিলোঁ, মা দেউতা মই খুৰাক আৰু ভণ্টি, আৰু এতিয়া মাহঁতে খাই আছে। আৰু ভিডিঅ' শেষ কৰিবলৈ ওলালোঁ, কেনেকুৱা পালে ভিডিঅ'টো জনাব। আৰু অথনি বিনিৰ কথাটো যে কৈছিলোঁ, একচুৱেলি মানে বহুতে মোৰ ভিডিঅ'ত বিনিক বিচাৰে বা বহুতে একেলগে চাবলৈ বিচাৰে, সেইকাৰণে মই জনাই থলোঁ যে অলপ দিনলৈ হয়তো বিনিৰ লগত মোৰ একেলগে ভিডিঅ' দেখা নাপাব। আৰু বাকী ভিডিঅ'টো কেনেকুৱা পালে জনাব, লগ পাম নতুন ভিডিঅ'ৰে। ভিডিঅ'বোৰ চাই থাকিব, ধন্যবাদ।